আজিৰ দিনটো আমাৰ কাৰণে বিৰাট ভাল জাষ্ট মানে এই নাঙলভাঙা নদীত আমগুৰি উগুৰিৰ মাজত ডাইৰেক্ট বেংটল আমি এটা আৰু ডাঙৰ 61.70 ক্ৰ'ৰৰ আমি কিবা দলং পালোঁ ৰাইজৰ কাৰণে যেনেকুৱা আমি ইলেকশ্যনত এই নিচিমা অঞ্চলত হাগ্ৰামা ছাৰ আৰু মই সমষ্টিৰ হৈ পেলাই কথা দিছিলোঁ ঠিক তেনেকুৱাই এই 2 মাহৰ ভিতৰতে ষ্টেপ বাই ষ্টেপ বহুত কাম ডাঙৰ ডাঙৰ কাম আমাৰ অগ্ৰগতি হৈছে আৰু আমাৰ BPFৰ সপোন আৰু হাগ্ৰামা ছাৰৰ সপোন একেই আছে ৰাইজৰ কাৰণে আমি কাম কৰিম ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যিমান আছে এই ৰাইজৰ কাৰণে আমি কাম কৰিম এইটো আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু পাঁচটা গেৰেণ্টিটো আমি কাম কৰিব পাৰিম MLA ইলেকশ্যনত ইমান কাম কৰিব নোৱাৰিলেও 5 বছৰ যিহেতু আমি আছোঁ আমি বহুত কাম কৰিব পাৰিম অহা বছৰত আমাৰ আমগুৰিটো কৈছে আৰু এই বছৰতে কেতিয়া হয় নাঙল ভাঙা আজি আৰু আমাৰ হাগ্ৰামা ছাৰে আমাৰ CSD এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়াক কৈ গ'ল যে এইটো DPRৰ এষ্টিমেটৰ প্ৰিপাৰেশ্যনৰ কাৰণে অলৰেডি কৈ গ'ল তো এইটো হ'ব নাঙল ভাঙাও হ'ব আমগুৰি হ'ব এইটো বেংটলো হ'ব চব হ'ব তো এইবিলাকেই আমাৰ মেজৰ ইছ্যু আছিলে গৰাখহনীয়া এটা আছে ব্ৰিজটোতো হৈয়ে যাব গৰাখহনীয়া আমি ঠিক কৰিব ইৰিগেশ্যনবিলাক আমি ঠিক ঠাক কৰি দিব পাৰে তেতিয়া ৰাইজে অট'মেটিক নিজে নিজে আমাৰ অঞ্চলক যিটো কৃষিজীৱী আৰু বহুত কৰ্মী আমাৰ এই অঞ্চলৰ মানুহবিলাকে বহুত বছৰ আমি পিছ পৰি আছিলোঁ কিন্তু আমি BTC হোৱাৰ পিছত আৰু হাগ্ৰামা ছাৰৰ যি নেতৃত্ব আৰু তেখেতৰ যি সপোন যে BTC অঞ্চল আৰু এই নিচিমা অঞ্চলকো তেখেতে 1 নম্বৰতে প্ৰায়ৰিটি লৈ পেলাই সামৰি লৈ পেলাই কাম কৰিছে আমি এইটো কাৰণে মই ইয়াৰে নিৰ্বাচিত এজন MCLA হৈ পেলাই ছাৰক আজি বহুত হাজাৰ মই ধন্যবাদ ৰাইজৰ হৈ পেলাই দিছোঁ